দাদা, দাদা, মাজনী কচোন কি হ'ল? মোৰ বহুত ভোক লাগিছে দাদা। মই ভোকত থাকিব পৰা নাই দাদা। তইতো জানই মই কালিও একো খোৱা নাই, ৰাতি খাবলৈতো একোৱেই নাছিলে। আজিও লঘোণত থাকিব নোৱাৰো দাদা। তই কিবা এটা ব্যৱস্থা কৰ দাদা। মই আৰু মাতিব নোৱাৰা হৈ গৈছো। তই সোনকালে কিবা এটা ব্যৱস্থা কৰ। তই চিন্তা নকৰিবি আইজনী, মই কিবা এটা ব্যৱস্থা নিশ্চয় কৰিম। তোক মই আজিও লঘোণত থাকিবলৈ নিদিওঁ আই। মইতো আছোঁ নহয়, মই কিবা এটা কৰিম। তই এতিয়া যাগৈ, যা, তই ভিতৰলৈ যাগৈ। তই অকণমান সময় ধৈৰ্য ধৰ, মই কিবা এটা কৰি আছোঁ আই। হে ভগৱান, সেই ভনীজনী কালিৰ পৰা একো এটা খোৱা নাই। আজিনো তাই কেনেকৈ ভোকত থাকিব? কি কৰোঁ, মোৰো উপায়হীন, মই দিশহাৰা। সেই মালিকৰ গাড়ীখন চলাই পেলাই মই যেনে তেনে পৰিয়ালটো পুহি আছিলোঁ। লকডাউন, কৰোণা মহামাৰীয়ে সকলো শেষ কৰি পেলালে মোৰ। এতিয়া মই কি কৰিম? কোনো ফালৰ পৰা এটকা এটা ইনকাম নাই। ক'ত মই কাম কৰিম তাৰো ব্যৱস্থা নাই। হে ভগৱান, কি কৰিম মই? মৰিবও নোৱাৰোঁ। সেই ভনীজনীক মই কেনেকৈ এৰি থৈ মৰি যাম? মোৰতো একো উপায় নাইকিয়া হৈছে। হে প্ৰভু, কিবা এটা তুমি মোক সহায় কৰা প্ৰভু, কিবা এটা সহায় কৰা। নাই, মই সেই অমলদাৰ ঘৰলৈকে যাওঁ। চাওঁচোন গৈ, চাউল কেইটামান খুজিলে দিয়েই বা। চাউল কেইটামান হ'লে তাকে খাই যেনে তেনে থাকিব পাৰিম। ভোকটো মৰিলেও অন্ততঃ শান্তি পাব তাই। লকডাউনত কিন্তু মাছৰ ব্যৱসায়টোৱে ভাল চলিছে দেই। মানুহেও কিন্তু খাইছে আৰু মোৰো লাভ হৈছে। যিয়েই নহওক যেনে তেনে চলি আছোঁ আৰু মাছকেইটাকে বেছি। আজিও কেইটামান মাৰি পেলাই তাকে নিওঁ আৰু বেপাৰলৈকে। অমলদা, অমলদা, মই আপোনাৰ ঘৰলৈ গৈছিলোঁ। আপোনাৰ ঘৰত নাপাই মই ইয়ালৈকে আহিলোঁ। ঘৰত ক'লে আপুনি মাছ মাৰিবলৈ আহিছে বুলি, সেইবাবে আপোনাক ইয়ালৈকে বিচাৰি আহিলোঁ। কচোন বোপাই, কি হ'ল? কিবা অসুবিধা হৈছে নেকি তোৰ? মই এই তোৰ মাছ কেইটামান বোলো লৈ যাওঁ, আজি বেচোঁগৈ। এই আৰু কি কৰিবি, মাছ বেচিছোঁ আৰু খাইছোঁ আৰু। লকডাউনত যেনিবা কেইটামান ইনকাম হৈ আছে আৰু এতিয়া, কাৰণ মাছৰ ব্যৱসায়টো বন্ধ হোৱা নাই, মানুহেও খাইছে। হয় দাদা, মোৰ বহুত বিপদ হৈছে দাদা, সেইবাবে আপোনাৰ ওচৰলৈ আহিছোঁ। বহুত বিপদত পৰিছোঁ দাদা। সেই ভনীজনীয়ে ৰাতিৰ পৰা একোৱেই খোৱা নাইও দাদা। ভোকত তাই পেটৰ পুৰণিত তাই থাকিব পৰা নাই। পেটৰ পুৰণিত তাই বিচনাত বাগৰি আছে দাদা। মোৰ কি কৰিম, মই উপায় নাইকিয়া হৈছোঁ। সেইবাবে আপোনাৰ ওচৰলৈ অকণমান সহায় বিচাৰি আহিছোঁ। মোক আজি কেইটামান চাউল দিয়ক, যেনে তেনে মই আজি তাইৰ ভোকটো নিবাৰণ কৰোঁ। পিছত মই আপোনাক সকলো ঘূৰাই দিম। যি কৰিব লাগে আপুনি যি কৰিবলৈ কয় মই তাকেই কৰিম। যি কৰিবলৈ কয় মই তাকেই ধুনীয়াকৈ কৰি যাম। আপুনি মাত্ৰ মোক আজি সহায় কৰক দাদা, যেনে তেনে আপুনি মোক আজি সহায় কৰক। এৰা, তই ঠিকেই কৈছ। বহুত মানুহৰ কিন্তু এই লকডাউনত অসুবিধা হৈছে। বহুত মানুহে খাবলৈ নাপায়, বহুতৰ বহুত বেমাৰ হৈছে। গতিকে মানুহৰ যিখিনি অসুবিধা এতিয়া হৈছে, যি দেখিছোঁ মহামাৰীতকৈ মানুহৰ লঘোণতে বহুত মানুহ মৰিব লাগিব। কথাটো নোহোৱা নহয়। হ'ব দে, আজি মই তোক যি পাৰোঁ বাৰু সহায় কৰিম। তই এটা কাম কৰিবি, মোৰ ঘৰলৈ গৈ তই বৌক কবি চাউল 2 কেজি দিবলৈ। আজি তেনেকৈ চলকৈ যা। আৰু তাৰপিছত তই এটা কাম কৰিবি, তই মোৰ লগতে এই মাছৰ বেপাৰত লাগ কেইদিনমান। তই এনেকৈ চলচোন বাৰু, যেতিয়ালৈকে গাড়ী মটৰ নচলে তেতিয়ালৈকে তই মোৰ লগতে লাগি থাক। তাৰপিছত বাৰু দেখা যাব যি হয়। হ'ব দে, তই এতিয়া যা। তই বৌৰৰ পৰা চাউল কেইটামান নি সোনকালে সেই ভনীজনীক ভাতকেইটা বনাই দেগে যা। তাই বেচেৰি চাগে লঘোণত কি অৱস্থা হৈছে। যা 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 যা, তই সোনকালে যা, তই ৰ'ব নালাগে। হয় দাদা, ধন্যবাদ। আপোনাক যে মই কি বুলি ধন্যবাদ দিম দাদা। হ'ব, মই এতিয়া যাওঁ। মই পাছত আপোনাক লগ কৰিম। হ'ব দে, এতিয়া তই যা, সোনকালে যা। সঁচাকৈ দেই, এই কৰোণা মহামাৰীৰ পৰা বহুত মানুহৰ কিন্তু বিপদ হৈছে। লকডাউন হ'ল, মানুহবিলাকৰ কৰ্ম সংস্থাপন হেৰাল, মানুহবিলাকৰ ইনকাম নোহোৱা হৈ গ'ল। গতিকে মানুহবিলাকৰ কিমান অসুবিধা হৈছে। আমিতো বাৰু এনেকৈয়ে চলিছোঁ, কিন্তু কিছুমান মানুহ হাজিৰা কৰি খোৱা মানুহবোৰ, বিভিন্ন ব্যক্তিগত অনুষ্ঠানত কাম কৰা মানুহবোৰ, তেওঁলোকৰতো বহুত বিপদ হৈছে। সঁচাকৈ দেই, ভাবিলেই কিন্তু ভয় লাগি যায়। কি যে হ'ব, পৃথিৱীখন যে কি হৈ গৈছে। হে প্ৰভু, তুমি যাতে এই কৰোণা মহামাৰী পৃথিৱীৰ পৰা সোনকালে লৈ যা প্ৰভু। মানুহৰ বহুত কষ্ট হৈছে, মানুহক যাতে বিপদৰ পৰা উদ্ধাৰ কৰা প্ৰভু। তুমিয়ে একমাত্ৰ সেই কাম কৰিব পাৰিবা। গতিকে তুমি সকলোকে উদ্ধাৰ কৰা প্ৰভু। এয়ে তোমাৰ ওচৰত প্ৰাৰ্থনা প্ৰভু, এয়ে তোমাৰ ওচৰত প্ৰাৰ্থনা।